Hello viewers, welcome to my channel Bobita's Blog. আপোনালোকক Bobita's Blogলৈ ওয়েলকাম কৰিছোঁ আৰু আজি আমি এঠাইলৈ গৈ আছোঁ মই ভাল পোৱা কাম এটা কৰিবলৈ আহক মূৰত আহিছোঁ খেলিবলৈ এই প্ৰথম মাৰ্চৰ পিছত আজি আহিছোঁ তেজপুৰলৈ খেলিবলৈ মানে টেনিছ খেলিবলৈ এয়া মই আপোনালোকক দেখুৱাম এতিয়া মই ক'ত খেলোঁ আৰু এটা কথা আপোনালোকে কিন্তু মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু এয়া এইফালে গৈ আছোঁ ক'তখন অলপ দূৰত আছে আপোনাক এইখিনি ভিউটো অলপ দেখুৱাই দিওঁ এয়া কেইবাখনো কোৰ্ট আছে ইয়াতে দুখন গ্ৰাছ কোৰ্ট আছে আৰু এখন চিন্থেটিক কোৰ্ট আছে এয়া আজি বহুত দিনৰ পিছত আহিছোঁ পাহৰিয়ে গৈছিলোঁ ক'ত কি আছে মানে মনতে পৰা নাই এতিয়াহে ভাল লাগিছে অলপমান এয়া গ্ৰাছ কোৰ্ট এইখনত দিনতহে খেলিব পাৰি ৰাতি খেলিব নোৱাৰে সেইকাৰণে লাইটো নাই আৰু এইখনতো মই খেলি পোৱা নাই কেতিয়াও গ্ৰাছ কোৰ্টত আৰু এইখন আমাৰ কোৰ্টখন টেনিছ কোৰ্টখন সৰু এখনেই আৰু এয়া গছ গছনি বহুত আছে ইয়াতে বহুত ভাল লাগে তেজপুৰখন বহুত ধুনীয়া এনেও আৰু গ্ৰীণ একেবাৰে পূৰা ভাল লাগিছে আৰু বহুত দিনৰ পাছত খেলিব পাইছোঁ যে লকডাউনৰ কাৰণে চব বন্ধ হৈ আছিলে আৰু মই তেজপুৰলৈ আহিব পৰা নাছিলোঁ সেইকাৰণে মানে খেলাটো ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ এতিয়া আজি কৰিম বুলি ভাবিছোঁ চাওঁচোন কি হয় বহুত দিন যিহেতু খেলা নাই চাওঁ খেলিলেহে গম পাম ক'ত কি হাত ভৰি বিষাই নে কি হয় চাওঁ অকণমান ৱাৰ্ম আপ কৰি লওঁ এয়া এতিয়া অলপমান দৌৰি লওঁ মই ৰানিং কৰি তাৰপিছত খেলা ষ্টাৰ্ট কৰিম ভৰিৰ পিছত খেলিছোঁ নহয় কিবা ভুল হৈ আছে মানে যাওঁ আৰু খেলা শেষ কৰিলোঁ আজি বেছি খেলা নাই আৰু বহুত দিনৰ পিছত খেলিছোঁ সেইকাৰণে অলপমান খেলিছোঁ আৰু পূৰা বহুত পুৰণা হয় ব্ৰিটিছৰ দিনৰে হয় এইটো ক্লাবটো আপোনালোকক দেখুৱাই দিম আৰু গোটেইখিনি আজি বহুত দিনৰ পিছত খেলিবলৈ পাইছোঁ যে বহুত ভাল লাগিছে সেইকাৰণে পুৰণা এইটোৱে ক্লাব সেইটো হৈছে গণেশ ঘাট মন্দিৰ সেইটো এইফালে ব্ৰহ্মপুত্ৰলৈ যাব পাৰি চিধা গ'লে ব্ৰহ্মপুত্ৰ পায় ইয়াতে গণেশ ঘাট মন্দিৰ এটা আছে ইয়াতে
মন্দিৰৰ কাষতে ব্ৰহ্মপুত্ৰ আৰু বহুত ধুনীয়া লাগে। সেইটো বেলেগ এদিন দেখুৱাম আপোনালোকক মই। আজি ইয়াকে দেখালোঁ, এইটো আমাৰ ক্লাবটো দেখুৱালোঁ, তেজপুৰ ষ্টেচন ক্লাব, 1875, বহুত পুৰণা হয়, সেইকাৰণে ভাল লাগে। আৰু ইয়াৰ এইখিনি বহুত ধুনীয়া, গছ গছনি বহুত ভাল লাগে। এয়া চাওক, পদুম পুখুৰী। ধুনীয়া লাগে কিন্তু চাই ভিউটো। এয়া আমাৰ এতিয়া আমাৰ ফ্লেটটো আহি পাম, এপাৰ্টমেণ্টটো আহি পাম আৰু এতিয়া সেইটো সেয়া দেখিছে যে গ্ৰীণ কালাৰৰ, সেইটোৱে বাহিৰৰ পৰা দেখুৱাই দিলোঁ। এইটো আহি পালোঁ ফাইনেলি আৰু তেজপুৰত আহি খেলিলোঁ লকডাউনৰ পাছত, এয়া প্ৰথম। আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকক অলপ দেখুৱাওঁ, মোৰ ঘৰটো অলপমান দেখুৱাওঁ আৰু তেজপুৰত। এয়া এই খেলি মেলি হৈ আছে পূৰা, আহি পেলাই ঠিক কৰিব পৰা নাই, কালি আহিলোঁহে, সেইকাৰণে। ঠিক আছে আজিৰ কাৰণে, বাই বাই।